সো গাইজ আপুনি জুই জ্বলাবলৈ কি ব্যৱহাৰ কৰে? নিশ্চয় মেচ বা লাইটাৰ ব্যৱহাৰ কৰে। তো মেচ লাইটাৰ ব্যৱহাৰ নকৰাকৈ আমি জুই জ্বলাব চেষ্টা কৰিম, যিহেতু আমাৰ এক্সপেৰিমেণ্ট চেনেল এইটো। তো এক্সপেৰিমেণ্টৰ দ্বাৰা আমি জুই জ্বলাম। আৰু ইয়াত দেখিছে, ইয়াত তলফালে ৰখা আছে চেনি, হয় গাইজ চেনি। ইয়াৰ দ্বাৰা আমি জুই লগাম আজি। তো চাওক, মই অলপমান খাই দেখুৱাই দিছো। নৰ্মেল চেনি এইটো। আৰু চেনি আমাক জ্বলাবলৈ লাগিব এটা বস্তু, এইটো ইয়াত আছে পটাছিয়াম পাৰমেংগানেট। তো এইটোৰ দ্বাৰা আমি ইয়াত চেনিৰ লগত জুই জ্বলাম। তো কেনেকৈ জুই জ্বলাম চাই থাকক। ভিডিঅ'টো ধুনীয়া হ'বলৈ গৈ আছে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বলক আমি এতিয়া আৰম্ভ কৰোঁ। আৰু এইটোৰে অলপ কাম আছে, এইটোৰ বাৰু দেখুৱাই আছো আপোনালোকক কি কৰিম ইয়াৰ দ্বাৰাই। আমি প্ৰথমতে এইটো খুলি লওঁ। তো গাইজ দেখিছে, এইটো এইখিনি আছে পটাছিয়াম। আৰু এতিয়া আমি চেনিখিনি লৈ লৈছোঁ। মোৰ হাতত লগাব ইচ্ছা নাই, কাৰণ এইটো পানীৰ লগত ৰিয়েক্ট কৰে, ৰঙা হৈ উঠে। তো এইখিনি লৈ ল'লে হৈ যাব। আৰু এতিয়া ইয়াত পটাছিয়ামখিনিৰ লগত আমি চেনি দিম। তো যিমানখিনি আমি পটাছিয়াম লৈছোঁ, ইমানখিনি আমি চেনি ইয়াৰ কাষতে লৈ ল'ম। হৈ যাব। আৰু এতিয়া এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। তো বলক মিক্স কৰি লওঁ। তো এইডাল কেৱল মিক্সৰ কাৰণে অনা হৈছে, বেলেগ আপোনালোকে কাঠৰ দ্বাৰাও মিক্স কৰি ল'ব পাৰিব। এইখিনি গাইজ মিক্স হৈ গৈছে। আৰু এতিয়া আমি কৰিব লাগিব কি, ইয়াত আমি অলপমান প্ৰেছ কৰি দিব লাগিব। চাওক গাইজ, চাওক কেনেকুৱা হয়, ফুলি উঠিছে চাওক। আৰু ইয়াৰ চেণ্টটো অলপ বেয়া চেণ্ট ওলায়। গাইজ গোটেইখিনি পুৰি কলা পৰি গ'ল। তো এটা ধুনীয়া সৰু মেজিক ট্ৰিক বুলি ক'ব পাৰে, ধুনীয়া ট্ৰিক এটা আছিল। তো যদি ভিডিঅ'টো চাই ভাল লাগিল, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই কিনে। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কৈছোঁ, এই চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে প্ৰথমে পাই যাবলৈ। তো লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, নতুন টপিকৰ সৈতে। তেতিয়ালৈ টাটা বাই বাই।